আজি 15 আগষ্টৰ ফ্লেগ হোষ্টিং কৰি অহাৰ পাছত লগৰবোৰে ক'লে খানা খাম আৰু ৰুমত অহাৰ লগে লগে দেখিলোঁ যে আয়োজন চলি আছে। এইফালে মাংস পুৰি আছে, এইফালে কচ মাছ পিঁয়াজ চিয়াজ কাটি ৰেডি কৰি ৰাখিছে আৰু এইফালে হাঁহ, তেজাল হাঁহ। গেছত জুইটো কম ওলোৱাৰ বাবে বাহিৰতেই চৌকা জ্বলাই হাঁহৰ মাংসখিনি ৰান্ধিছে আৰু এনেকৈ জুইত ৰন্ধা মাংসৰ সোৱাদেই বেলেগ। মাংস হোৱাটোহে বাকী আছিল। মাংস হোৱাৰ পাছত এইবিলাক চাওক, যোনে য'ত যেনেকৈ পায় তাতেই বহি ভাত খাইছে। পিছে দিনৰ ভাগ পাৰ্টি শেষ কৰি ৰাতি আকৌ পাৰ্টি। এয়া হ'ল ব্ৰইলাৰ মুৰ্গী আৰু এয়া হ'ল হাঁহ। হাঁহ খুৱাই হাঁহ খাব, হাঁহ নোখোৱাই মুৰ্গী খাব। পিছে এয়া আকৌ বাৰ্থডে পাৰ্টিহে আকৌ। এয়া বাৰ্থডে বয় নিজে মুৰ্গী কাটাত লাগি গৈছে। উপায় নাই। ৰাতিৰ পাৰ্টিটো দেখুৱাই থাকিলে ভিডিঅ'টো দীঘল হৈ যায়, গতিকে দীঘল ভিডিঅ' চাই আপোনালোকেও ব'ৰ হৈ যাব। গতিকে ভিডিঅ'টো ইয়াতে সামৰিলোঁ। ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।